নমস্কাৰ মোৰ মকৰ ৰাশিৰ বন্ধুসকল মই বৈদিক এষ্ট্ৰলজাৰ নিৱজ্যোতি শৰ্মাই আপোনালোক সকলোকে আমাৰ চেনেল লজিকেল এষ্ট্ৰলৈ হাৰ্দিক স্বাগতম জনালো। আজি আপোনালোকৰ বাবে আৰু এটা ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টোত আমি কম আপোনালোকৰ জন্মৰ পৰা মৃত্যুলৈকে আপোনালোকৰ যিবোৰ ৰহস্য বহুত ডিটেইলছত কম, বহুত ধুনীয়াকৈ কম, বুজি ল'ব আপোনালোকে। এই ৰহস্যবোৰ যিবোৰ ৰহস্য বা গুণ বুলি ক'লেও ভুল নহয়। যদি আপোনাৰ মকৰ ৰাশি তেতিয়াতো ভিডিঅ'টো বহুত ধুনীয়াকৈ ভালদৰে চাওকে, কিন্তু যদি আপোনাৰ মকৰ ৰাশি নহয় তেতিয়াও আপোনালোকে ভিডিঅ'টো চাওক, কাৰণ তেতিয়া আপুনি গম পাব যে আপোনালোকৰ ঘৰৰ মকৰ ৰাশিৰ যিবোৰ সদস্য তেওঁলোকৰ স্বভাৱ বা তেওঁলোকৰ যি ৰহস্য সেইবোৰ কেনেকুৱা। এতিয়া আপোনালোকৰ জন্ম বা আপোনালোকৰ লাভ লাইফ বা আপোনালোকৰ কেৰিয়াৰ এই সকলোবোৰ কথা আমি এই ভিডিঅ'টোত আমি ডিটেইলছত উল্লেখ কৰিম। আপোনালোকৰ প্ৰথম কথাটো হ'ল যে ৰাশি চক্ৰৰ যিটো আমাৰ ৰাশিৰ চক্ৰ আছে সেই চক্ৰৰ 10 নম্বৰ ৰাশিটো হৈছে আপোনালোকৰ মকৰ ৰাশি। আৰু এই মকৰ ৰাশিৰ যি অধিপতি সেই অধিপতি হ'ল ন্যায়কৰ্তা শনিদেৱ। গতিকে কমেণ্ট বক্সত জয় শনিদেৱ বুলি কমেণ্ট কৰি দিবলৈ একেবাৰে আপোনালোকে নাপাহৰিব। এতিয়া এটা কথা যে কেতিয়াবা আপুনি বাৰু এনেদৰে ভাবিছেনে যে মই মকৰ ৰাশিতে কিয় জন্ম ললো? অলপ ইফাল সিফাল হৈ গ'লে, এদিন ইফাল সিফাল হৈ গ'ল আপুনি বেলেগ ৰাশি এটাত জন্ম পালেহেঁতেন, এদিন ইফাল সিফাল হৈ গ'লে আপুনি বেলেগ তুলা ৰাশিত জন্ম পালেহেঁতেন, কিবা পালেহেঁতেন, কিন্তু আপুনি সেইখিনি সময়তে জন্ম পালে যিখিনি সময়ত মকৰ ৰাশি আপোনাৰ আছিল। আৰু সেইখিনি সময়ত জন্ম পাই কি হ'ল, মকৰ ৰাশিৰ যিবোৰ গুণ সেইবোৰ আপোনাৰ তাত আহি গ'ল, আপোনাৰ ৰাশি মকৰ হৈ গ'ল, আৰু মকৰ ৰাশিৰ বাবে যি আপুনি জীৱনত পাব লগা আছিল সেইবোৰ আপুনি পাব। এতিয়া আমি কিছুমান মকৰ ৰাশিৰ স্বভাৱৰ কথা কওঁ। মকৰ ৰাশিৰ প্ৰথম স্বভাৱটো হৈছে ইহঁত বহুত শান্ত। আপোনালোক বহুত শান্ত, বা মকৰ ৰাশিৰ যিবোৰ ব্যক্তি তেওঁলোক বহুত শান্ত স্বভাৱৰ। আৰু ইয়াৰ এটা মেইন কাৰণ আছে, শান্ত স্বভাৱ হোৱাৰ এটা মেইন কাৰণ আছে। সেই কাৰণটো হৈছে আমাৰ তত্ত্ব থাকে, ৰাশি 4টা তত্ত্ব থাকে। এটা হৈছে অগ্নিতত্ত্বৰ ৰাশি, এটা হৈছে জলতত্ত্বৰ ৰাশি, এটা হৈছে বায়ু তত্ত্বৰ ৰাশি, আৰু এটা হৈছে পৃথিৱী তত্ত্বৰ ৰাশি। এতিয়া অগ্নিতত্ত্বৰ ৰাশি যেনে সিংহ ৰাশি, অগ্নিতত্ত্বৰ ৰাশিটো কেনেকুৱা হয় যে যিসকল অগ্নিতত্ত্বৰ ৰাশি একেবাৰে খঙত অগ্নিশৰ্মা, কিবা এটা ক'বলৈ নাপায় তেওঁলোকৰ আগতে খং উঠি যায়। জলতত্ত্বৰ ৰাশি যদি কথা ক'বলৈ যাওঁ, জলতত্ত্বৰ যিবোৰ ৰাশি তেওঁলোক পানীৰ নিচিনা মানুহ, একেবাৰে পানীৰ নিচিনা মানুহ, তেওঁলোকৰ খং নুঠেয়ে, কিবা ক'লেও হ'ব দিয়া বাই বাই তেনেকুৱা। কিন্তু আপোনালোক হ'ল পৃথিৱী তত্ত্বৰ ৰাশি, আপোনালোক হৈছে মাটিৰ মানুহ বুলি যিটো কয় যে ই মাটিৰ মানুহ, আপোনালোক হৈছে পৃথিৱী তত্ত্বৰ ৰাশিৰ। যাৰ ফলত কি যে আপোনালোকৰ জলতত্ত্ব আৰু অগ্নিতত্ত্ব দুয়োটাৰে গুণ আছে। প্ৰথম কথা, জলতত্ত্বৰ ৰাশিৰ দৰে আপোনালোক শান্ত, অনবৰত শান্তই দেখা যায় আপোনালোকৰ স্বভাৱ, কিন্তু যেতিয়া কাৰোবাই আপোনাক পিঞ্চ কৰে বা কিবা কথা কয়, বেয়া কথা কয় বা এগ্ৰেছন দেখুৱাই আপোনাৰ লগত কাজিয়া কৰিব আহে, তেতিয়া কিন্তু আপুনি জলতত্ত্বৰ ৰাশি হৈ নাথাকে, তেতিয়া অগ্নিতত্ত্বৰ ৰাশি আহি যায়। অৰ্থাৎ আপোনালোকৰ খং তেতিয়া বহুত উঠি যায়, বা আপোনালোকে কি ক'ব কি কৰিব সেইটো একেবাৰে আপোনালোকৰ মনতে নাথাকে, কোনেও উমানে নাপায় যে আপোনালোকে কি কৰিব কি নকৰিব। এতিয়া যেতিয়া আপুনি কাৰোবাৰ ঘৰত যায়, কাৰোবাৰ লগত কথা পাতে বা কাৰোবাৰ লগত হেণ্ডশ্বেক কৰে বা যিয়ে নহওক, মানুহজনে এটা এনাৰ্জি ফিল কৰে, এটা ভাইবছ, এইটো যিটো আমি ভাইবছ বুলি কওঁ। ঠিক তেনেদৰে যেতিয়া আপুনি জন্ম হৈছিল, মা দেউতাই যেতিয়া আপোনাক চাইছিল, দেখিছিল, চুইছিল, তেতিয়া তেওঁলোকেও এটা এনাৰ্জিৰ অনুভৱ কৰিছিল যে এই ল'ৰাজনে ভৱিষ্যতে গৈ কিবা নহয় কিবা কৰিব, বা এই ল'ৰাজনে ভৱিষ্যতে গৈ বহুত ডাঙৰ মানুহ হ'ব, এনেধৰণৰ ভাইবছ, এনেধৰণৰ ফিলছ তেওঁলোকে নিশ্চয় কৰিছিল। আগলৈ কি হ'ল, আপোনালোকৰ জীৱনত বহুত খেলি মেলি আহিল। কিয় খেলি মেলি আহিল? কাৰণ আপোনালোকৰ নেচাৰটো অলপ অকৰা টাইপৰ। মোক ক'লে বেয়া নাপাব, কিন্তু আপোনালোকৰ অকৰা স্বভাৱ এটা নিশ্চয় আছে আপোনালোকৰ মনত। হয়তো বেলেগে সেইটো দেখা পায়, বেলেগে হয়তো আপোনাক কয়, কিন্তু আপুনি নিজে হয়তো উপলব্ধি কৰিব নোৱাৰে যে মই অকৰা, মই অমুক। তেনেকুৱা স্বভাৱ আপোনাৰ এটা আছে, সৰুকৈ হ'লেও আছে। আৰু নেক্সট কথাটো, আপুনি যিহেতু শনিৰ, আপোনালোকৰ ৰাশিস্বামী শনি, গতিকে শনিয়ে আপোনাক কি দিছে? কষ্টৰ অৰ্থ এই নহয়, কষ্ট কৰা গুণ দিছে আপোনালোকক। শনিয়ে আপোনালোকক কষ্ট কৰা এটা নেচাৰ দিছে। আপোনালোকে কষ্ট কৰি ভাল পায় সেইটো কামত, যিটো কাম আপুনি কৰি ভাল পায়, সেই কামটোত আপুনি যিমান ইচ্ছা সিমান কষ্ট কৰি আপুনি ভাল পায়। এনেকুৱা নহয় যে আপুনি বহি খাব ইচ্ছা কৰে, এনেকুৱা নহয় যে ফ্ৰী ফকটত অৰুণোদয়ৰ পইচাৰে ঘৰ চলি যাব, তেনেধৰণৰ চিন্তা আপোনালোকৰ নাই। আপোনালোকে কাম কৰি ভাল পায়, আগবাঢ়ি ভাল পায়। আৰু এটা কথা যে আপোনালোকৰ ৰাশিত, অৰ্থাৎ মকৰ ৰাশিত মংগল গ্ৰহৰ যি প্ৰভাৱ সেইটোও কিন্তু বহুত উচ্চ থাকে। লগতে বৃহস্পতিৰ প্ৰভাৱ কিন্তু বহুত নিচ থাকে, অৰ্থাৎ দুৰ্বল থাকে। যাৰ ফলত কি হয় যে জ্ঞানটো আপোনালোকৰ বহুত আছে, প্ৰচুৰ পৰিমাণে জ্ঞান আছে আপোনালোকৰ, কিন্তু সেই জ্ঞান আপোনালোকে অনাহকত বিলাই নুফুৰে। যেনেধৰণে চাপোজ এজন মানুহ আহিয়ে, কিছুমান মানুহ থাকে যে জ্ঞান বিলাই ফুৰে,
এনে অনাহকত জ্ঞান বিলাই ফুৰে, জ্ঞান দি থাকে, মানুহে ভালো নাপায় তেনেকুৱা মানুহক। আপুনি তেনেকুৱা নহয়। মকৰ ৰাশিৰ কোনো ব্যক্তি তেনেকুৱা চৰিত্ৰ নাই তেওঁলোকৰ যে তেওঁলোকে জ্ঞান বিলাই ফুৰিব। আপোনালোকে কথা শুনি ভাল পায় কোৱাত কৰি, অৰ্থাৎ কিছুমান মানুহে কথা কৈ ভাল পায়, আপোনালোকে কথা শুনি ভাল পায়। আপোনালোকৰ মংগল উচ্চ প্ৰথম কথা, আৰু মংগল উচ্চৰ বাবে কি যে বেলেগৰ আগত যেতিয়া আপুনি যায়, বেলেগৰ আপোনাৰ আগত আপুনি যায়, আপুনি বেছি কথা নকয়, এনেধৰণে থাকিব, শুনি থাকিব। মানুহজনে কি ভাবে যে ই বহুত খঙাল বা ই বহুত অহংকাৰী, কিন্তু মই জানো আৰু আপুনি জানে যে আপুনি তেনেকুৱা নহয়। আপোনাৰ এগ্ৰেছন আচলতে নাই। যেতিয়া কোনোবাই আপোনাক ফাইট কৰিব আহে আগৰ পৰা, তেতিয়াহে আপুনি এগ্ৰেছন দেখুৱায়, কিন্তু এনেই আদাৰৱাইজ নৰ্মেল শনিৰ প্ৰভাৱৰ বাবে সদায় আপুনি শান্ত হৈ থাকে। পৃথিৱী তত্ত্বৰ ৰাশিৰ বাবে সদায় আপুনি শান্ত হৈ থকাই দেখা পোৱা যায়। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট গুণ, সেই গুণটো কোৱাৰ আগতে মই আপোনালোকক এটা কথা কওঁ যে যিবোৰ ভিডিঅ'ত মই কৈ থাকোঁ যে মই এজন এষ্ট্ৰলজাৰ, আচলতে মই এজন এষ্ট্ৰলজাৰ, UGC ৰিকগনাইজ ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰি থকা এষ্ট্ৰলজাৰ। অসমত চাগে নাই, বা আদাৰৱাইজ থাকিলেও 2-এজনহে থাকিব ইউনিভাৰ্চিটি গ্ৰেণ্ড কমিশ্যনৰ আণ্ডাৰত মাষ্টাৰ ডিগ্ৰী কৰি থকা এষ্ট্ৰলজাৰ। আৰু দ্বিতীয় কথাটো হৈছে যে আপোনালোকে মোৰ পৰা কুণ্ডলী বিচাৰ কৰে। বহুতে মোক কি কৰে যে কল কৰি থাকে, ফ্ৰীতে চাই দিব লাগে। মই ফ্ৰীতে চাই নিদিওঁ, আৰু মই নোৱাৰোঁ ফ্ৰীতে চাই দিব, কাৰণ মই এনে আল্টু ফাল্টুকৈ কেতিয়াও কুণ্ডলী নবনাওঁ। যি কুণ্ডলী বনাওঁ মই আপোনালোকে দেখাই দিওঁ আপোনালোকক। যি কুণ্ডলী মই বনাওঁ সেই কুণ্ডলী বহুত ডিটেইলছত, এনেধৰণে ডিটেইলছত মই কুণ্ডলীবোৰ বনাওঁ, আৰু যাৰ বাবে সময়ৰ প্ৰয়োজন হয় আৰু লগতে নিজৰ বুদ্ধিও খাটাব লগা হয়। গতিকে ফিজ থাকে। এতিয়া কথাটো হৈছে ফিজ কিমান? ফিজ নৰ্মেলি মই এটা কথা কওঁ যে নৰ্মেলি চেম্বাৰত আহিলে মই 500 টকা লওঁ, 600 টকা লওঁ, আৰু অনলাইনত থ্ৰু দিও কোনোবা আহিলে 500 টকা 600 টকাই লওঁ, কিন্তু অনলি ফৰ ছাবস্ক্ৰাইবাৰ। আপোনালোক মোৰ নিজৰ পৰিয়ালৰ নিচিনা, গতিকে মই আপোনালোকৰ পৰা বেছি পইচা ল'ব নোৱাৰোঁ। সেইবাবে কেৱল 200 টকাত আপোনালোকক চাই দিওঁ। সময় মোৰ সেয়ে যায়, টাইম মোৰ সেয়ে যায়, দিমাগো সেইখিনিয়ে খাটাব লাগে, কিন্তু আপোনালোক ছাবস্ক্ৰাইবাৰ, গতিকে মই চাই দিওঁ। এইখিনি কথা যে এনেই প্লিজ ফ্ৰীতে চাই দিয়ক, ফ্ৰীতে চাই দিয়ক, মোক ফোন কৰি প্লিজ আমনি নকৰিব। যদি আপুনি ভালদৰে চাব বিচাৰে, ডিটেইলছত চাব বিচাৰে, স্ক্ৰীণত মোৰ নাম্বাৰটো দিয়া আছে, যদি দেখাব বিচাৰে আপোনালোকে দেখাব পাৰে। এতিয়া নেক্সট গুণটো এইটোৱে যে আপোনালোকৰ এটা হেল্পিং স্বভাৱ। বহুত আগৰ পৰাই আপোনালোকৰ এটা হেল্পিং নেচাৰ আছে, অৰ্থাৎ আপোনালোকে বেলেগক হেল্প কৰি, বেলেগৰ কেয়াৰ কৰি আপোনালোকে বহুত বেছি ভাল পায়। আপোনালোকে বেলেগক, যেতিয়া এজন ব্যক্তি, ছাপ'জ আপোনাৰ বন্ধুৱে হওক, আপোনাৰ লগত যদি কোনোবা আহে, আপোনালোকৰ লগত ফুৰে, আপোনালোকৰ লগত টাইম স্পেণ্ড কৰে, বা মকৰ ৰাশিৰ ব্যক্তিৰ লগত টাইম স্পেণ্ড কৰে, তেতিয়া সেই মানুহজনে এইটো উপলব্ধি কৰে যে এই মকৰ ৰাশিৰ ব্যক্তিজন বহুত হেল্পিং স্বভাৱৰ, কেয়াৰিং স্বভাৱৰ। বা প্ৰেমৰ ক্ষেত্ৰতো তেনেকুৱা, যে আগৰ মানুহজনে এইটো উপলব্ধি হয়, এৰি গুচি যায়, আপোনাক কষ্ট দি গুচি যায়, কিন্তু সেই মানুহজনে এইটো কথা উপলব্ধি কৰে যে ইয়াৰ নিচিনা কেয়াৰিং মানুহ, ইয়াৰ নিচিনা ভাল স্বভাৱৰ মানুহ বেলেগ কোনো মই নাপাম। এতিয়া যেতিয়া আপুনি সৰুতে স্কুল গৈছিল, তেতিয়া আপুনি কেনেকুৱা আছিল? যেতিয়া আপুনি সৰুতে স্কুল গৈছিল, আপোনালোকৰ 10 নম্বৰ ৰাশি, আপোনালোকৰ মকৰ ৰাশিয়ে হওক, কুম্ভ ৰাশিয়ে হওক, এই ৰাশিবোৰৰ এটা কি গুণ আছে, গুণ নহয়, এইটো এটা বেয়া গুণ আচলতে ক'ব গ'লে, যে এওঁলোকে অবজাৰভেশ্যন কৰিহে থাকে। অৰ্থাৎ টিচাৰে ছাপ'জ কিবা এটা কুৱেশ্যন কৰিলে, আপুনি জানে, কিন্তু আপুনি এনচাৰ দিবলৈ থিয় হৈ কিনে, হাত দাঙি কিনে ক'বলৈ আপোনাৰ সক্ষমতা বহুত কম থাকে, আপুনি ক'বলৈ টান পায়। এইটো এটা ইন্ট্ৰভাৰ্ট স্বভাৱৰ বাবে আপোনালোকৰ এনেকুৱা হয়, আৰু বেছিভাগ মকৰ ৰাশিৰ ব্যক্তি এনে ইন্ট্ৰভাৰ্ট স্বভাৱৰে হয়। যদি আমি লাভ ৰিলেশ্যনশ্বিপৰ কথা ক'বলৈ যাওঁ, শুক্ৰ আপোনাৰ 5ম ঘৰৰ স্বামী, গতিকে কি আপুনি বহুত বিশ্বাসী প্ৰথম কথা। লগতে শনিৰ বাবে কি হ'ব যে আপুনি ন্যায়প্ৰিয়, অৰ্থাৎ আপুনি নিজেও কাকো ধোকা দিবলৈ ট্ৰাই নকৰে, বা আপুনি বিশ্বাসঘাত কৰিবলৈ ট্ৰাই নকৰে, কিন্তু বেলেগে আপোনাক বিশ্বাসঘাত কৰি নিশ্চয় গুচি যায়, সেইটো এটা বেলেগ কথা। এতিয়া আৰু এটা গুণৰ কথা আপোনালোকৰ কওঁ, এটা বহুত ধুনীয়া গুণ, আৰু সেই গুণটো হৈছে আপোনালোকে নিজৰ লাভ লাইফ হওক, নিজৰ কেৰিয়াৰ হওক, নিজৰ মা দেউতা হওক, সকলোবোৰ আপোনালোকে সাৱটি ধৰি, অৰ্থাৎ সকলোবোৰ একেলগে চলাই নিবলৈ আপোনালোকে ট্ৰাই কৰে। আৰু এটা বহুত ধুনীয়া গুণ এইটো। বহুতো মানুহে কি হয় যে কিবা কামত সোমালে ঘৰৰ প্ৰতি আওকাণ, মা দেউতাক পাহৰি গ'ল, তেনেকুৱা স্বভাৱ আপোনালোকৰ নাই। বা বিয়া বাৰু কৰালে, মা দেউতাক পাহৰি গ'ল, তেনেকুৱা স্বভাৱ নাই। সকলোবোৰ সামৰি লৈ একেলগে লৈ থাকিবলৈ আপোনালোকৰ ইচ্ছা, বা আপোনালোকে ট্ৰাইও কৰে। কোনোবাই যদি নিজে যাব খুজিছে সেইটো বেলেগ কথা, নিজে আপোনাক আওকাণ কৰিছে বেলেগ কথা, কিন্তু আপোনাৰ ফালৰ পৰা সকলোবোৰ সমানে লৈ যাবলৈ আপোনালোকে সদায় চেষ্টা কৰে। এনেকুৱা কেতিয়াও নহয় যে কাম কৰিছে, আপুনি কাম কৰিবলৈ আৰম্ভ কৰিছে, কিবা চাকৰি এটা সোমালে,
ঘৰৰ পৰিয়ালৰ পিনে আপুনি আওকাণ কৰি দিলে। বহুতে এনেকুৱা কৰে, বহুতৰে এনেকুৱা স্বভাৱ আছে, কিছুমানে বাহিৰত গৈ চেটেল হৈ যায়, মা দেউতাৰ পিনে একো নাই, কিন্তু আপোনালোকৰ তেনেধৰণৰ স্বভাৱ একেবাৰে নাই। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল, যদি আপোনাৰ লগত কথাবোৰ মিলিছে, তেতিয়া ভিডিঅ'টো নিশ্চয় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপুনি ক'ৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয়কৈ জনাবলৈ নাপাহৰিব।